সো হে গাইজ, ভাৰতবৰ্ষৰ পোনপ্ৰথমে গাড়ী কোনেনো বনাইছিল আৰু এই গাড়ীখন দেখিবলৈ কেনেকুৱানো আছিল, লগতে এই গাড়ীখন পোনপ্ৰথমে ভাৰতবৰ্ষৰ কোনজন ব্যক্তিয়ে ক্ৰয় কৰিছিল, এই সকলোবোৰ উত্তৰ জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। সো হে গাইজ, ৱেলকাম টু মাই নিউ ভিডিঅ'। আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈকে স্বাগতম জনাইছোঁ। বাৰু বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। হে গাইজ, ভাৰতবৰ্ষত বৰ্তমান বহুতো গাড়ী বনোৱা কোম্পানী আছে। সেইবোৰৰ ভিতৰত যেনে হণ্ডা, মাৰুতি চুজুকি, টাটা মটৰ্ছ, হিউণ্ডাই, মহিন্দ্ৰা। ইয়াৰ উপৰিও ভাৰতবৰ্ষত বহুতো কাৰ বনোৱা কোম্পানী আছে। বৰ্তমান সময়ত এইবোৰ কোম্পানীয়ে ভাৰতবৰ্ষৰ ৰাস্তা ঘাটে ৰাজত্ব কৰি আছে। কিন্তু আপোনালোকে জানেনে, ভাৰতবৰ্ষত পোনপ্ৰথমে কোনখন গাড়ীনো চলিছিল ভাৰতবৰ্ষৰ ৰাস্তাত, লগতে সেই গাড়ীখন কোনে বনাইছিল আৰু সেই গাড়ীখন দেখিবলৈ কেনেকুৱা আছিল, লগতে সেই গাড়ীখন ভাৰতবৰ্ষৰ কোনজন ব্যক্তিয়ে পোনপ্ৰথমে ক্ৰয় কৰিছিল। ভাৰতবৰ্ষৰ প্ৰথমখন গাড়ী হৈছে হিন্দুস্তান 10 আৰু এই হিন্দুস্তান 10 নামৰ গাড়ীখন বনাইছিল হিন্দুস্তান মটৰ্ছ নামৰ কোম্পানীটোৱে 1947 চনত বনাইছিল। এই গাড়ীখনত 1148 চিচিৰ OSB ইঞ্জিন লগোৱা হৈছিল, যিয়ে 37.2 ব্ৰেক হাৰ্চ পাৱাৰ প্ৰডিউচ কৰিব পাৰিছিল। আৰু এই গাড়ীখনত মেক্সিমাম স্পীড 112 কিলোমিটাৰ প্ৰতি ঘণ্টাত আছিল। হিন্দুস্তান মটৰ্ছৰ স্থাপন শ্ৰী BM বিৰলাই 1942 চনত গুজৰাটত কৰিছিল। 1948 চনৰ মে' মাহত হিন্দুস্তান মটৰ্ছে তেওঁলোকৰ প্ৰডাক্ট বনোৱা জেগাটো গুজৰাটৰ পৰা ৱেষ্ট বেংগললৈ শ্বিফ্ট কৰা হয়। গুজৰাটৰ পৰা যেতিয়া তেওঁলোকে হিন্দুস্তান মটৰ্ছক ৱেষ্ট বেংগললৈ শ্বিফ্ট কৰে আৰু এই ৱেষ্ট বেংগলতে তেওঁলোকে এম্বেছাডৰ নামৰ এখন নতুনকৈ গাড়ী বনাবলৈ আৰম্ভ কৰে। হিন্দুস্তান মটৰ্ছে বনোৱা সকলো প্ৰডাক্টতকৈ এই এম্বেছাডৰ নামৰ গাড়ীখনে ভাৰতবৰ্ষত বহুতো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। এই গাড়ীখন 58 ইয়াৰ্ছ ভাৰতবৰ্ষৰ ৰাস্তাত চলিছিল আৰু 2015 চনৰ এপ্ৰিল মাহত এই গাড়ীখন বন্ধ কৰি দিয়া হৈছিল। সেয়েহে ভাৰতবৰ্ষৰ সকলোতকৈ পুৰণি গাড়ী বনোৱা কোম্পানীটো হৈছে হিন্দুস্তান মটৰ্ছ আৰু তেওঁলোকে এম্বেছাডৰ নামৰ কাৰখনৰ জৰিয়তে ভাৰতবৰ্ষত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। সো হে গাইজ, আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় অসম, জয় জুবিন দা।